তুমি মুৰ্গী এটা ধৰা। চ' হে এভৰিৱান, কি খবৰ? আশা কৰিছোঁ ভাল সকলোৰে। তো যোৱাকালি গম পাই আমি এখন স্কৰপিঅ' এন লৈ আহিছিলোঁ। গাড়ীখন এইখনে আজি চলালোঁ, বাইদেউ ঘৰৰ পৰা অলপ আগত আহিলোঁগৈ। আৰু বহুত ধৰণৰ বেলেগ কমেণ্ট। গাড়ী এখন লৈছোঁ, আপোনাৰ 98% মানুহে আপোনাৰ চবেই মোক শুভেচ্ছা জনাইছে। চৰি মই মুখত নুফুটিব, কংগ্ৰেচুলেশ্যন বুলি কৈছোঁ দিয়ক। তো কংগ্ৰেচুলেশ্যন জনাইছে। তো বাট আপোনাৰ বেছিভাগ মানুহে মানে 98% মানুহে তেনেকৈ শুভেচ্ছা জনাইছে মোক। বাকী আপোনাৰ 2% মানুহে নেগেটিভলি কৈ আছে। হয়তো সিহঁতৰ হজম হোৱা নাই চাগে, কি কৰিলোঁ আৰু বৰ্তমান কি কৰিলোঁ। আৰু তেওঁলোকে ভাবিছে যে আমি 20-22 লাখৰ গাড়ীখন ডাইৰেক্ট কেছতে ল'লোঁ বুলি। কেছ নহয় একচুৱেলি, ডাউন পে'মেণ্ট দিলোঁ। এতিয়াও মাহে 25,000 আহিব 7 বছৰৰ কাৰণে। সেই 7 বছৰ বোজাটো আমি ল'ব লাগিব। সাহস এটা কৰিছোঁ, গোটেই 20-25 লাখ টকা আমি একেলগতে দিয়া নাই। তো সাহস এটা কৰিছোঁ গাড়ী এখন ল'বলৈ, তেনেকৈহে ল'ব পাৰিছোঁ এখন গাড়ী। আজি সেয়া সপোন বুলি ক'ব লাগিব। বহুতে মানে শুভেচ্ছা পানী দিছে, দুই এজনে আৰু ন্যূনতম, সেইখিনিত মই কাণ নাপাতোঁ। আৰু সেই যদি নিগেটিভ কমেণ্টখিনিত কাণ পাতিলোঁ হয়, আজি মই এখন ল'ব নোৱাৰিলোঁ হয়। চেভৰলেটৰ পৰা আপোনাৰ মহিন্দ্ৰা স্কৰপিঅ' এনলৈকে মোৰ জাৰ্ণি বৰ্তমান সময়লৈকে। আৰু সেই একদম জিৰ'ৰ পৰা ষ্টাৰ্ট হোৱা, যেতিয়া 1 টকা হিচাপো আমি জানো, সেই ঢেকীয়া 1 টকাত বিকিছিলোঁ, ঔটেঙা 1 টকাত বিকিছিলোঁ। হাফ পেডেল মাৰি বজাৰলৈ গৈছিলোঁ, যেতিয়া ক্লাছ 6-7ত পঢ়ি আছিলোঁ। সাঁতুৰি গৈছিলোঁ, আপোনাৰ নৈ সাঁতুৰি পাৰ হৈ ঢেকীয়া ঔটেঙা আনিছিলোঁ, তাৰপিছত বিক্ৰী কৰিছিলোঁ। এতিয়াও মানুহে ক'ব, ঘৰৰ ওচৰৰ মানুহক মোক সুধিব কেতিয়াবা গাড়ী নিবলৈ আহিলে মোৰ পৰা, পইচা কি বস্তু আমি 1 টকা ভেলু জানো। তো সেইকাৰণে নেগেটিভ কমেণ্ট কৰাতকৈ নিজে কিবা এটা কৰক। ভিডিঅ' চাওক, নাচাওঁ বুলি নকওঁ, খালি নেগেটিভকৈ ক'লে অলপ সময়ৰ কাৰণে বেয়া লাগে, বাট সেইটো মোৰ কাৰণে মেটাৰ নকৰে। কিন্তু যিখিনি মানুহে মোক আশীৰ্বাদ কৰে তেওঁলোকক বহুত বেছি থেংক ইউ। আৰু এইখিনি যিখিনি মানে অলপ খেলি মেলিকৈ কয়, অলপ জ্বলে বা হজম নহয় সিহঁতৰ, তেওঁলোকে কোৱাখিনিও বাৰু ইমান মোৰ গাত নালাগে। সেইখিনি গাত লগালে আজি মই এই পজিশ্যনটো নাপালোঁ হয়। পজিশ্যন বুলি একচুৱেলি ক'ব বিচৰা নাই। আৰু এইখন গোটেইখন মোৰ গাড়ী নহয়, এখন বেংকৰ গাড়ী হয়। মই অকল 5 লাখ টকাহে দিছোঁ এইখনত, বাকী পইচাটো সকলো আপোনাৰ বেংকে দিছে। এতিয়া বেংকৰ গাড়ী হৈ আছে, যদি মই 4 বছৰ চলাই বোলে আৰু ধাৰ মাৰিব নোৱাৰিলোঁ, বেংকে টানি নিব গাড়ীখন। কিন্তু বৰ্তমান মই চখ কৰিবৰ কাৰণে গাড়ীখন লৈছোঁ। আৰু এইটো সেয়া মানে এতিয়াই যদি মই নচলাওঁ, চলাম কেতিয়া? বয়সটো বৰ্তমান 33 হৈয়ে গ'ল। সেইকাৰণে আৰু 10-15 বছৰ চলাম বুলি লৈ লৈছোঁ। আৰু বাকী যি কি নহওক, আজিৰ আপডেটনো কি দিম, বাকী গাড়ীখনতো এইখনেই মই দেখুৱাই দিম ভিতৰৰ ইণ্টেৰিয়ৰবিলাক। সেইফালে এখন গাড়ীও আছে, মই দেখাই দিছোঁ। সেইখন পৰাও একেবাৰে লাষ্টত দেখাইছোঁ আপোনালোকক। বাকী এইখনৰ ফিচাৰ্ছৰ বিষয়েতো কিনো ক'ম, আৰু এইটোখন বিকিবলৈ নহয়, বাট মই আনিলোঁ যেতিয়া। আৰু বাকী মই ইণ্টেৰিয়ৰবিলাক অলপ দেখাই দিছোঁ। কালি ৰাতি হ'ল কাৰণে আপোনালোকে ভালকৈ নাছিলে। ঐ ভাইটি এইফালে আহা। বাকী আমাৰ এই খুলখালী ভাইটি কালি আহিলে দিয়া। বাকী এইফালে আপোনাৰ ইণ্টেৰিয়ৰবিলাক বহুত ধুনীয়া হয়, চানুপ চবেই আছে। মোৰ যিমানখিনি বস্তু প্ৰয়োজন হয়, খালি পুছ বটনটো ইয়াত নাই, বাকী ষ্টিয়াৰিং কণ্ট্ৰলৰ কিবাকিবি কৰি গোটেই ফিচাৰ্ছখিনি আছে। প্ৰায় এইখিনিয়ে দেখি থাকিব। বাট আপোনাৰ এই পলিথিনবিলাক আমি আজি খুলি দিওঁ। ভাইটি তুমি ইফালে যোৱা, তুমি সিফালে পলিথিন খোলা, ইফালে মই খুলি দিছোঁ। এই পলিথিনবিলাক থাকিলে কি হয় গাইজ, আপোনাৰ নতুন গাড়ী আপোনালোকেও আনিলে পলিথিনবিলাক খুব সোনকালে খুলিব। কিছুমান মানে এই 15 বছৰ, 8 বছৰ, 10 বছৰ আমি কেতিয়াবা পুৰণি গাড়ীবিলাক আনিবলৈ গ'লে এই পলিথিনবিলাক মানে তেওঁলোকে নুখুলে। পলিথিনবিলাক বিকিয়ে ভিতৰত এটা গেছ উৎপন্ন হয়। এই গেছটো মানে মানুহৰ স্বাস্থ্যৰ পক্ষে বহুত ক্ষতিকাৰক। আমি পঢ়িবলৈ পাইছোঁ, মই ইমান বৈজ্ঞানিক বা কিবা নহয়। আৰু বহুত ধৰণৰ কমেণ্ট কৰিছিলে, আৰু দুজন মানে কৰিছিলে, তুমি নিজে পুৰণি গাড়ী বিকি কিয় নতুন গাড়ী লৈছা? তুমি বিকা গাড়ীবিলাক বেয়া নেকি? বেয়া নহয় একচুৱেলি, গাড়ী দাম চাই কাম। আপুনি যিমানটো পইচা দিব সিমানটো কণ্ডিশ্যনৰ গাড়ী পাব। এতিয়া আপুনি চাওক, টিপটপ গাড়ী হ'লে 2 লাখ, 2.5 লাখ, 3 লাখ দিব লাগিব। কাম থকা গাড়ী হ'লে 1 লাখ, 1.5 লাখ, 90,000, 80,000টো আমি গাড়ী দিওঁ। দাম যিমান বেছি দিব সিমান ভাল কণ্ডিশ্যনৰ গাড়ী পাব। আপুনি 1 লাখ টকাত বহুত ভাল গাড়ী দিম বুলি আপোনাক কথা নিদিওঁ, ৰানিং হৈ থকা গাড়ীয়ে পাব আপুনি। 2-3 লাখ দিয়ক, টিপটপ গাড়ী আমি আপোনাকো দিম। কথা এয়াই। বহুত মানুহে কয় যে তুমি বেয়া গাড়ী দিছা নেকি বোলে, নতুন গাড়ী লৈ যায় বাবা। এইটো নহয়। যেতিয়ালৈকে মই আপোনালোকক ৰিকমেণ্ড কৰিম, পৰাপক্ষত আপোনালোকে নতুন গাড়ী লওক, ছেকেণ্ড হেণ্ড গাড়ী নল'ব। ছেকেণ্ড হেণ্ড গাড়ীত কিবা নহয় কিবা এটা কাম থাকিব। যদি আপোনাৰ কেপাচিটিটো হোৱাগৈ নাই, তেতিয়ালৈকে পুৰণি গাড়ীয়ে চলাই থাকক। নতুন গাড়ী কেতিয়া চলাব? যেতিয়া আপুনি ল'ব পৰা ক্ষমতাটো আহিব। বৰ্তমান ক্ষমতা বুলি ভবা নাই বাৰু, কিন্তু সেয়াই আৰু থুলমূলকৈ আৰু কিবা এটা আহিলে যেতিয়া লৈ থৈ দিলোঁ আৰু দিয়ক, কথাটো সেয়াই। বাকী আপোনাৰ এইখিনি খুলিলে এতিয়া এই ওপৰৰ চানৰুফটো মই খোলাই দিছোঁ ৰ'বা। এই চানৰুফৰ এখনো খুলি দিওঁ। চানৰুফটো বহুত বঢ়িয়া গেছ, ডাঙৰ চানৰুফ হয়, 2টা মানুহ ধুনীয়াকৈ ওলাব পাৰিব পোৱালি। বাকী আপোনাৰ এইখিনি চিট কভাৰ মই খুলিয়ে দিছোঁ, চব ফালি কেনে খুলি দিয়া। চিট কভাৰটো বহুত বঢ়িয়া গেছ এইখনৰ। বাকী ইঞ্জিন হ'ল 2200 cc ইঞ্জিন। তেল কালি 5,000 টকা দি ফুল কৰি দিছোঁ, পূৰা ফুল নহ'লে অলপ বাকী থাকিলে। মাইলেজ মোটামুটি আপুনি 14-15 পাব। আৰু ইমান ডাঙৰ গাড়ীখনৰ কাৰণে মই মাইলেজটো একো এক্সপেক্টে কৰা নাই। মই এনেই ধৰি থ'ম আৰু প্ৰায় 10 কিলোমিটাৰমান মাইলেজ দিব আৰু বুলি।
তো 10 মান ভাবি থৈছোঁ আৰু বহুত বেছি মাইলেজ নালাগে গাড়ী হাতী এটা চলাইছোঁ এতিয়া পানী খুৱাবই লাগিব মাইলেজৰ কথা চিন্তা কৰিলে এখন গাড়ী চলাই লাভ নহ'ব কথা হ'ল সেয়া আৰু 3Xখনৰ আৰু এটা মই মানে চালোঁ মই 3Xৰ পেট্ৰল যিখন মই মানে বুক কৰিছিলোঁ সেইখনৰ আপোনাৰ 13 লাখ মান আছিল সেইখনৰ খেলটো কি হ'ল সেইখন আপোনাৰ প্ৰায় পেট্ৰলত 14-15 সেনেকুৱাই দিব তো তাতকৈও 6-7 লাখ বা 8 লাখ টকা দি কেনে এনেকুৱা ডাঙৰ গাড়ীখনৰ মজাটো লোৱাই ভাল 7 চিটাৰ মাইলেজটো এইখনৰ ডিজেলে ছেম দিব সেইখনো পেট্ৰলে ছেম দিব 14-15 মাইলেজ দিব তো সেইকাৰণে এইখনো মোটামুটি 15 দিয়ে এইকেইটা চিট কভাৰ খুলি দিছোঁ চব খুলিছা ভাইটি এতিয়া গোটেইখিনি খুলি লৈছোঁ তাৰপিছত আপোনালোকক দেখুৱাই দিছোঁ অঁ কিমান লাগে কৈছে কিমান চনৰ এতিয়া চবচে বঢ়িয়া লাগিছে গাড়ীখন চাওক চানৰুফ টানৰুফ চব ওপৰ চব চাফাকৈ ৰাখিলে মজা হৈ থাকিব গাড়ীখন চিট কভাৰটো চাওক কিমান মজা এইখন মানে আপোনাৰ 3 নম্বৰ টপ হ'ব নেকি Scorpio N Z8 চিলেক্ট 4 নম্বৰ 3 নম্বৰ মান টপ হ'ব বাট বস্তু গোটেইখিনি আছে চাওক এল'ৰ পৰা ইত্যাদি কৰি চানৰুফ পুছ বটনটো নাই মোৰ হিচাপত আমি যিটো নাই বিচাৰিছোঁ আৰু বাকী আমৰেজ চিট কভাৰ চভাৰ চব লাগিয়ে আহিছে মেটটো অকল পৰাইছোঁ বাকী ৰেইন কাৰ্ডটো পৰালোঁ এইফালে দুটা মাইনাৰ চিট আছে মানে 7 চিটাৰ গাড়ীটো বাকী এইফালে 3টা এইফালে আপোনাৰ আমৰেষ্ট মজাকৈ দুটা কাপ হোল্ডাৰ আছে বাকী ইণ্টেৰিয়ৰ একদম লাক্সাৰী ইণ্টেৰিয়ৰ ডাঙৰ গাড়ী ডবল গাড়ী ফৰ্চুনাৰ মানে ডাঙৰ খালি ফৰ্চুনাৰ লগত টক্কৰ দিব নোৱাৰে বাৰু বাট ফৰ্চুনাৰ মানে ডাঙৰ হয় গাড়ীখন মানে সেইখন আপোনাৰ 50 লাখ দিয়াতকৈ আপুনি 20-22 লাখ 25 লাখ 28 লাখত এইখন লৈ ল'লেও মজা লাভ এটা পাব আৰু মানে যদি ফৰ্চুনাৰ ল'ম বুলি ভাবি আছে বাজেট যদি কম আছে তেতিয়া আপুনি এইখন লৈ লওক মজাকৈ চলাব পাৰিব ফৰ্চুনাৰ চলাই পোৱা নাই আজিলৈকে বা ষ্টেৰিং ধৰি পোৱা নাই বাট এইখনৰ ওপৰত মোক পোৱা অধিকাৰো নাই বাট মানে লাইক ফৰ্চুনাৰ নিচিনাই ডাঙৰ আৰু গাড়ীখন ছেম ইমানটো ডাঙৰ গাড়ী বাকী আৰু গাড়ী সেয়াই বহুত মজাকৈ এতিয়া চাফ টাফ কৰিলোঁ এতিয়া হৈ গ'ল আৰু বাকী আপোনাৰ লুকছটো আৰু গাড়ীখন একদম নেক্সট লেভেল টাইপ ক্ৰম চম চব লাগিয়ে আহে আৰু দুটামান বস্তুহে অকল নাই আৰু পিছফালে গাৰ্ড এডাল সম্ভৱ লগাব লাগিব ফ্ৰণ্টত গাৰ্ডডাল লগালে কাম খতম আৰু এই লাইটকেইটা আপোনাৰ ৱেগনাৰ নিচিনাই লাগে এতিয়া 19-20 যিখন ৱেগনাৰ চলি আছে তো ৱেগনাৰ নিচিনা লাইটটোৱে হয় ডাঙৰ ৱেগনাৰ বুলি ক'ব লাগিব আৰু থুলমূলকৈ ক'বলৈ গ'লে তো বাকী আৰু গাইছ এইখন দেখুৱালে আপোনালোকক আৰু আজিৰ আপডেট কি হ'ব আপোনালোকক আমি এখন ডাটছান ৰেডিগো এখন দেখাই আছোঁ এখন হৈ গ'ল 2016 মডেল হয় ছেকেণ্ড অনাৰ হয় 60,000 চলিছে গাড়ী টায়াৰ চায়াৰ কণ্ডিশ্যনটো ঠিকে আছে আমি এক্সচেঞ্জত আনিছিলোঁ গাড়ীখন খালি লেতেৰা হৈছে গাড়ী অকণমান অনলি লাখ টকা বাজেটৰ ভিতৰত দি দিম আপোনালোকক এখন গাড়ী 2016 মডেল হয় 60,000 চলিলে বেক চাইডৰ পৰা লুকছটো চাওক বাকী এইটো চাইডৰ পৰা লুকছটো চাওক আৰু এইখন আপোনাৰ দেখা পাইছে সেইটো চাইডৰ পৰা লুকছটো চাওক ইঞ্জিন চিঞ্জিন ঠিকে আছে ইঞ্জিন AC টায়াৰৰ কোনো ধৰণৰ আপুনি ইয়াত প্ৰব্লেম নাপাব বাট ইয়াত এই ফ্ৰণ্টত ছাছপেনশ্যন আৰু চক একচৰবোৰ বেয়া হৈ আছে চাগে মানে বেয়া ৰাস্তাত চাউণ্ড কৰিব বা অকণমান আপোনাৰ চলাবলৈ ইমান কমফৰ্ট নাপাব এই আপোনাৰ ছাছপেনশ্যনৰ চাউণ্ড টাউন ওলাই থাকিলে এনেই বেয়া লাগে দিয়ক তো সেই কামটোত প্ৰায় 15-20 হাজাৰ টকা খৰচা হ'ব তো আপোনালোকে খৰচা নিজে কৰি ল'ব লাগিব সেইটো কাৰণে আমি গাড়ীখন কম দামত দি আছোঁ অনলি 99,000 ইনক্লুড ট্ৰান্সফাৰ হৈ যাব 2016 মডেল ডাটছান ৰেডিগো দুটা পাৱাৰ উইণ্ডো পাব ইণ্টেৰিয়ৰটো মই দেখাই দিছোঁ পটককৈ চাই লওক বাট ইয়াত এখন দৰ্জা নোখোলে কোনোবা এখন দৰ্জা নোখোলে এইখনে নোখোলে সেইটো প্ৰব্লেম এটা আছে বাকী ইণ্টেৰিয়ৰ কণ্ডিশ্যন ধুনীয়াই বাৰু ৰূপ চুপবিলাক চাফাই আছে দুটা পাৱাৰ উইণ্ডো আছে মিউজিক চিষ্টেম আছে কোম্পানী ফিটেড AC হিটাৰ চব ৰানিং কণ্ডিশ্যন SRS ইয়াত এয়াৰ বেগ এটা লাগি আছে বাকী পিছৰ চিটবিলাকো অলম'ষ্ট ঠিকেই আছে আৰু খালি আৰু তলৰ মেটটো নাহিছিলে মোৰ ঘৰত এখন বাচি আছিলে সেইখন লগাই দিলোঁ বাট ইয়াত মেট নাই বাকী টুক টাক সেইবিলাকে কৰোঁতে মেলিতে 15-20 হাজাৰ আপুনি খৰচা ধৰি থওক অনলি 99ত দি দিম ইনক্লুডিং ট্ৰান্সফাৰ সৈতে তো আপুনি গাড়ীখন চাবলৈ অহাৰ আগতে ডিচাইড কৰি ল'ব যে টকা 15-10 হাজাৰ খৰচা আছে তেতিয়াহে মই নিব পাৰিম তো চাবলৈ অহাৰ আগতে ডিচাইড কৰিব যে গাড়ীত কাম আছে 15-20 হাজাৰ টকা খৰচা হ'ব তো যদি ল'ম বুলি ভাবিছে এখন 99ত ইনক্লুড ট্ৰান্সফাৰ সৈতে পাব 2016 মডেল ৰেডিগো ডাটছান ৰেডিগো যদি ল'ম বুলি ভাবিছে ডাইৰেক্টলি আহক চাওক পচন্দ লাগিলে নিয়ক বাকীনো কি ক'ম আৰু সেয়াই বহুত মানুহ বহুত কথা তো আপোনালোকৰ এনেকুৱা কিবাতে তো সেই আমি স্কৰ্পিঅ' এনখনৰ সপোনটো পূৰণ কৰিলোঁ যেনতেন বহুত বেছি ধন্যবাদ আপোনালোকক তো এনেকুৱা এটা সপোন আমি পূৰণ কৰিব পাৰিছোঁ আপোনালোকৰ কাৰণে বাকী এখন স্কৰ্পিঅ' এইকেইদিনতে নিবলৈ অহা কথা আৰু গুৱাহাটীৰ দাদাজনক মই ফোন কৰিছিলোঁ আহিম বুলি কৈছে আৰু বাকী আৰু সেয়াই এখন 99ত লৈ যাওক ইনক্লুড ট্ৰান্সফাৰ সৈতে পাব বাকী মানুহ ওলাইছোঁ কাৰণে বহুত বেছি থেংক ইউ নেক্সট ভিডিঅ'ত আকৌ লগ পাইছোঁ বাই বাই চি ইউ বাই বাই গাইজ